আপুনি জানেনে, আপোনাৰ মনটো একে সময়তে অকল আপোনাৰ ভিতৰতে অকলে কাম কৰি থকা নাই। আপোনাৰ অনুভৱ, আপোনাৰ চিন্তা আৰু হৃদয়টো হয়তো সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৈতে সংযুক্ত। এই ভিডিঅ'টো শেষলৈকে চাই থাকক, কিয়নো নতুন তথ্যই, নতুন সত্যই হয়তো আপোনাৰ জীৱনৰ দৃষ্টিভংগীয়ে সলনি কৰি দিব পাৰে। এটা সাধাৰণ ঘটনা কল্পনা কৰক। আপুনি ৰাস্তাত খোজকাঢ়ি গৈ আছে, হঠাতে কোনোবাই আপোনাক ঠেলি আগবাঢ়ি গ'ল। আপোনাৰ প্ৰথম অনুভৱ কি? ঠিকেই, খং। কিন্তু এবাৰ ভাবি চাওক, হয়তো সেই মানুহজন হস্পিটাললৈ দৌৰি গৈ আছে অসুস্থ মাক বাপেকক চাবলৈ। হয়তো তেওঁৰ মনটো দুখ, ভয় আৰু চাপত ভৰি আছে। কোৱাণ্টাম চায়েন্সে কয়, এই পৃথিৱীত কোনো এটা বস্তুৱে, আনকি আমি মানুহবোৰো পৃথক নহয়। আমাৰ অনুভৱবোৰো একেলগে সংযুক্ত হৈ থাকে। আপুনি নিশ্চয়কৈ কেতিয়াবা এনে অভিজ্ঞতা পাইছে। হঠাতে কোনো প্ৰিয় মানুহৰ কথা মনত আহিল আৰু ঠিক সেই সময়তে মানুহজনে আপোনাক ফোন কৰিলে, বা মনটো অস্থিৰ লাগিল আৰু পিছত জানিব পাৰিলে কিবা বেয়া ঘটনা ঘটিছিল। এইবোৰ কেৱল কিবা সংযোগ নে, কাকতালীয় নে আমাৰ মনবোৰ এক বৃহৎ বুদ্ধিমত্তাৰ জালত সংযুক্ত? এতিয়া এই কথাটোকে আমাৰ দৈনন্দিন জীৱনলৈ টানি আনক। আপুনি যেতিয়া এজন দুখীয়া মানুহক সহায় কৰে, এজন কান্দি থকা শিশুক সান্ত্বনা দিয়ে, বা যিজনে আপোনাক আঘাত দিছে ক্ষমা কৰি দিয়ে, ভাল কাম কৰা নাই, আপুনি সমগ্ৰ মানৱ সমাজৰ অনুভৱৰ বাতাবৰণটো পৰিষ্কাৰ কৰি দিছে বা কৰি আছে। এটা চাকি আন এটা চাকি জ্বলাই দিয়ে, কিন্তু নিজৰ পোহৰ কম নোহোৱাৰ দৰে দয়া আৰু মৰম বেলেগলৈ বাঢ়ি যায়। কোৱাণ্টাম চাইণ্টিষ্টসকলে কয়, এই বিশ্বখন কেৱল এটা যন্ত্ৰ নহয়, এইটো এটা জীৱন্ত নেটৱৰ্ক। যদি সেয়াই সত্য হয়, তেন্তে আপোনাৰ প্ৰতিটো চিন্তা, প্ৰতিটো শব্দ, প্ৰতিটো কৰ্মই এই নেটৱৰ্কত নিশ্চয়কৈ এটা কম্পন সৃষ্টি কৰে। আৰু আপুনি যেতিয়া অহংকাৰৰ ঠাইত সহানুভূতি বাছে, ঘৃণাৰ ঠাইত ভালপোৱা বাছে, আপুনি কেৱল নিজেই নহয়, সমগ্ৰ পৃথিৱীখনকো অলপ হ'লেও সলনি কৰি দিয়া হয়, এটা পৰিৱৰ্তন অনা হয়। সেয়ে পৰৱৰ্তীবাৰ কোনোবাই আপোনাৰ সৈতে বেয়া ব্যৱহাৰ কৰিলে তৎক্ষণাৎ খং বা ৰিয়েকশ্যন নকৰিব। নিজকে সোধক, এই মানুহজনে বাৰু কি অদৃশ্য যুদ্ধটো নিজৰ লগত যুঁজি আছে? এই এটা প্ৰশ্নই বিবাদৰ ঠাইত শান্তি আনিব পাৰে, ঘৃণাৰ ঠাইত ভালপোৱা আনিব পাৰে, আৰু অচিনাকি মানুহ এজনকো আপোনাৰ আপোন মানুহ কৰি তুলিব পাৰে। কাৰণ যদি আমি সত্যটো, নতুন তথ্যটো একেলগে আমাৰ ভিতৰত সংযোগ কৰি লওঁ বা সংযুক্ত হওঁ, তেন্তে আপুনি নিশ্চয় উপলব্ধি কৰিব পাৰিব যে আনক আঘাত কৰা মানে নিজকো আঘাত কৰা, আনক ভাল পোৱা মানে হয় নিজকো ভাল পোৱা। যদি এই ভিডিঅ'টোৱে আপোনাৰ মনটো অলপো ভাৱাত্মক কৰি তুলিছে, যদি আপুনি অনুভৱ কৰিছে যে আমি সকলো একেলগে একে সময়তে এটা বৃহৎ বিশ্ব ব্ৰহ্মাণ্ডৰ জালত সংযুক্ত, তেন্তে এতিয়াই এটা কাম কৰক, লাইক বুটামটো টিপক,
কাৰণ এইটো এটা কেৱল ক্লিক নহয়, এইটো এটা ইতিবাচক শক্তিৰ সমৰ্থন। শ্বেয়াৰ কৰক, কাৰণ হয়তো আপোনাৰ এটা শ্বেয়াৰে এজন মানুহৰ মনৰ দুখ কম কৰিব পাৰে। লগতে চেনেলটো পাৰিলে ছাবস্ক্ৰাইবো কৰক, যাতে আপুনি সদায় এনেকুৱা জীৱন সলনি কৰা বাৰ্তা পাই থাকিব পাৰে। আৰু কমেণ্টত নিশ্চয়কৈ লিখক, আমি একেলগে সংযুক্ত, আমি কানেক্টেড। এইটো দেখিলে আপুনি কেৱল এটা শব্দই লিখা নহয়, আপুনি এই পৃথিৱীখনত দয়া, মৰম আৰু মানৱতাৰ এটা সংকেত পঠিয়াই দিয়াও হয়। মনত ৰাখিব, আপুনি কেতিয়াও অকলশৰীয়া নহয়। আপোনাৰ মন, আপোনাৰ হৃদয়, আপোনাৰ আত্মা সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৈতে সংযুক্ত, কানেক্টেড। এই সত্যটো বুজি পালে আপোনাৰ জীৱন সলনি হ'ব আৰু হয়তো পৃথিৱীখনত অলপ হ'লেও এটা পৰিৱৰ্তন নিশ্চয়কৈ আহিব।